আজি কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনত এটা জাগৰণ আনিছে, অসমৰ উন্নয়নৰ ক্ষেত্ৰখনত এটা জাগৰণ আনিছে আৰু তেখেতে নতুন অসম গঢ়াৰ আৰ্কিটেক্ট হিচাপে প্ৰত্যেকটো গাঁও, প্ৰত্যেকটো সমষ্টি, প্ৰত্যেকটো ব্লকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ হিচাপ লৈছে। আৰু এনেকুৱা সময়ত আজি যদি সমাজখন সুস্থ কৰিব ৰাখিব পৰা যায়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 3 বছৰৰ ভিতৰত ভাৰতৰ উন্নত ৰাজ্যৰ হিচাপত ৰাজ্যৰ ভিতৰত অসমখন স্থাপন কৰাত কোনো সন্দেহ নাই। এই কথাটো আমি 100% বিশ্বাস কৰিব পাৰোঁ। তো সেইকাৰণে আমাৰ কাৰণে ভাল দিন আহিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত কৈছিল 8 দিন আনে वाले है আৰু 8 দিন এতিয়া আমাৰ মাজত আহি গ'ল। সেইকাৰণে মই সকলোকে অনুৰোধ কৰোঁ, আজি 3 বছৰ উদযাপন কৰিছোঁ। এই 3 বছৰ উদযাপন কৰাৰ আগত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত বিৰোধী দলে প্ৰত্যেক সপ্তাহত, প্ৰত্যেক মাহত, প্ৰত্যেক দিনে আমাৰ চৰকাৰ ভংগ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল, ঘোষণা কৰিছিল। কিন্তু চাওঁতে চাওঁতে চৰকাৰ 3 বছৰ হ'ল আৰু 3 বছৰত সকলোতকৈ আনন্দৰ কথা, যি অঞ্চলত আমি জন্ম পাইছোঁ, যি অঞ্চলত ডাঙৰ দীঘল হৈছোঁ, যি অঞ্চলত আমাৰ মা, দেউতা, দাদা, ভাই থাকে, এই অঞ্চলৰ 35 লাখ জনসাধাৰণৰ মনৰ মুখত হাঁহি দেখি পেলাই, এটা সাহস দেখি পেলাই আমি সকলোতকৈ বেছি আনন্দিত হৈছোঁ। সেইকাৰণে আমি